নমস্কাৰ সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ মানে SSC GDটোৰ ৰিজাল্ট আহি গ'লে আৰু যাৰ নাম আহিছে তেওঁলোকৰ মেডিকেলৰ বাবে প্ৰিপাৰেশ্যন কৰিছে চাগে আৰু যাৰ নেকি নাম অহা নাই তো তেওঁলোকৰ বাবে এই ভিডিঅ'টো আৰু যদি আপোনাৰ নাম অহা নাই তো ভিডিঅ'টো আপোনালোকে শেষলৈ চাওক। প্ৰথম কথা কওঁ যে 2024 চনত আপোনালোকে জানে যে লোকসভা ইলেকশ্যন আহি আছে আৰু সেই লোকসভা ইলেকশ্যনৰ আগতেই আপোনালোকৰ মানে বহুতো পোষ্ট চেণ্ট্ৰেল ডিপাৰ্টমেণ্টৰ ওলাব আৰু আগতে এটা মানে নিউজত দিও দিছিলে নৰেন্দ্ৰ মোদীও কৈছিলে যে এটা ভাষণত কৈছিলে যে ইমানখিনি পোষ্ট ওলাব তো মানে এতিয়া 2024 চনটো পাবহিয়ে তো এই এতিয়া যেটো মানে কি 2023 চনৰ ভৰ্তি চলি আছে সেইটো জলদি আপোনালোকৰ শেষ হৈ যাব আৰু সেইটো শেষ হোৱাৰ লগে লগে আপোনালোকৰ 2024 চনৰ যেটো নতুন বেটছ না সেই বেটছৰ SSC GD মানে ভৰ্তি আহি যাব। তো যদি আপোনাক এটা মানে জব লাগে তো আপুনি ভালকৈ পঢ়িব লাগিব মেইন কথা গম পাইছে। মেইন কথা হ'ল ভালকৈ আপুনি পঢ়িব লাগিবই লাগিব। তো এইবাৰো আপোনালোকে দেখিব পাইছে যে SSC কাট অফ মানে ৰিটেনৰ কাট অফ কিমান হাই গৈছে গম পাইছে। ৰিটেনটোৰ ওপৰতে চব ডিপেণ্ড কৰে কাৰণ লিষ্ট কেইবাখনো মাৰিয়ে থাকিব মানে তো মেডিকেলৰ মাৰিব ফিজিকেলৰ মাৰিব আকৌ মেইন লিষ্ট মাৰিব তো ইমান লিষ্ট মাৰে তো সেইকাৰণে আপোনালোকৰ যেতিয়া মাৰ্কছটো না বহুত বেছি থাকিব কমচে কম এতিয়া যেটো নেকি 160 আপোনালোকৰ টোটেল মাৰ্ক 160 ভিতৰত আপুনি চেষ্টা কৰক যে 100ৰ ওচৰা-ওচৰি ৰাখিবৰ কাৰণে কাৰণ আহাবালৈ আৰু কি হ'ব আৰু মাৰ্কছ বাঢ়িব কিয় বাঢ়িব কাৰণ এটা কওঁ কাৰণ আহাবালৈ কি হ'ব আপোনালোকৰ কুৱেশ্যন পেপাৰ সেই কুৱেশ্যন পেপাৰ মানে আছামিছতো আহিব তো গতিকে মানে যিবিলাক ষ্টেটত নেকি কম যায় অলপ কাট অফ তো সেইবিলাকত অকণমান বেছি যোৱাৰ চান্স আছে। তো গতিকে আপোনালোকে এতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট কৰক আৰু কিতাপ নাই যদি আপোনালোকে কিতাপ কিনি লওক আৰু মই বহুতে কুৱেশ্যন কৰে যে দাদা আপুনি কোনখন কিতাপ পঢ়িছিলে তো মই এখন কিতাপে পঢ়িছিলোঁ আৰিহান্তৰ তো এখন বুক ইমান বেয়া নহয় এখন ধুনীয়া আছে আৰু লগতে অনলাইন ক্লাছো কৰিব পাৰে আপোনালোকে কিছুমান ভাল ভাল চেনেল আছে তো সেইবিলাকত আপোনালোকে ক্লাছ কৰক মেথছখিনি বিশেষকৈ অলপ ক্লিয়াৰ কৰক মেথছ বা আৰু যিখিনি আছে হিন্দী সেই দুখিনি যদি আপুনি মানে ভালকৈ মাৰ্কছ উঠাব পাৰে বাকীখিনি আপোনাৰ সহজ হৈ যায়। তো চেষ্টা কৰক আপোনালোকে ভালকৈ পঢ়ক কৰক আৰু এতিয়াবা পঢ়িলেহে পিছত আপোনালোকৰ ভাল হ'ব কিন্তু কাৰণ যেতিয়া মানে এক্সাম হ'ব তাৰ এমাহৰ আগত পঢ়িবলৈ ইমান লাভ নাই কিন্তু সেই সেনেকৈ মানে এক্সাম দি থাকিব পাৰিব। সেইকাৰণে যদি আপুনি সঁচাকৈ আপোনাৰ যদি চাকৰি এটা প্ৰয়োজন হয় যদি আহিব বিচাৰে ডিফেন্সত তো আপুনি এতিয়াৰ পৰাই ভালকৈ পঢ়ক আৰু এতিয়াৰ পৰাও ক'ব গ'লে বেছি টাইম নাই কিন্তু প্ৰায় 6 মাহমান বা 5 মাহমানহে আছে নেক্সট এক্সামলৈ গম পাইছে। তো সেইকাৰণে বেছি দিন নাই তো ভালকৈ আপুনি পঢ়ক আৰু যদি কিবা যদি আপোনালোকৰ মানে হেল্প লাগে কিতাপ চিতাপ নাই যদি মোক আপোনালোকে এই মেইলটোত মানে মোৰ মেইলটোত মেছেজ দিব মই আপোনাক যি পাওঁ মানে দিবৰ কাৰণে চেষ্টা কৰিম গম পাইছে। তো ভিডিঅ'টো ইমানেই আছিলে আপোনালোকৰ এটা ইনফৰমেশ্যন আছিলে সৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আপুনি ছাবস্ক্ৰাইব কৰি থৈ দিব ভাল ভাল ভিডিঅ' আহি আছে।